বিয়া পাতিলে আকৌ কিয় জেলত নিব নেদে একো গমেই পোৱা নাই নেকি কেলা মই এতিয়া জেলৰ ভাত খাব লাগিব গম পাইছ কাক মাৰিলি তই কাক ৰেপ কৰিলি তই তোৰ হবলা উঠা নাছিল কি ভাবি আছ ইমানকে কি হ'ল আজি তোৰ না ঘৈণীয়েকে দিয়া নাই আজি কি ক'ব খুজিছ তই নাই ভাত চাত দিয়া নাই নেকি সুধিছো কিয় নিদিব দিছে আকৌ এনে কেলা মূৰটো গৰম হৈ আছে কিনো হলো তোৰ তহঁতে এতিয়া একো গমেই পোৱা নাই নেকি কেলা মই এতিয়া জেলৰ ভাত খাব লাগিব গম পাইছ কাক মাৰিলি তই কাক ৰেপ কৰিলি তই নে কৰবাত চুৰ কৰিলি চুপ থাক না তহঁত আৰে মই এইবিলাক একো কৰা নাই তোৰ হা মোক কি তেনেকুৱা যেন লাগে নেকি হা এনে মাথাটো নষ্ট হৈ আছে কি কৰিলি নহ'লে তই যে জেলত যাব লাগিব বিয়া পাতিলো গম পাইছ বিয়া হে বিয়া পাতিলে আকৌ কিয় জেলত নিব নেদে নিব মোৰ মূৰ্তিজনীৰ কি বা ইমান যুঁজ উঠিলে আনিবই লাগে আৰু তাক পলাই তোৰ হবলা উঠা নাছিল কি উঠা নাছিল জোচটো আকৌ তাক মই কি ভাবি আছো আৰু তহঁতে কি ভাবি আছ কি ভাবি আছ নকওঁ কিয় ভালকে ক'লেহে বুজিম আৰে মোৰ জেল হোৱাটো খাটাং আৰু মোৰ জেল হ'লে এইজনী কাৰ লগত থাকিব কোনে চাব আৰু যদি মই নহওঁতে কাৰোবাৰ লগত গুচি যায় হা এনে বয়সটো ফুল কমলীয়া হৈ আছে আবে তই বিন্দাছ যা না জেলত আমি আছো নহয় নে কি কোৱা খচঙা আমি সদায় আহিম ইয়াত একেলগে কথা পাতিম একেলগে ভাত চাহ খাম ৰাতি একেলগে শুমো হা কি কৈছ মোৰ মানুহজনীৰ লগত খুবি হা ইমান সাহস তহঁতৰ হা এই এতিয়াই ওলা তহঁত নহ'লে চাবি কিন্তু এতিয়াই ডাইৰেক্ট খপিয়াই 2 টুকুৰ কৰিম কেলা ওলা বুলি কৈছো নহয় তই জেলত গ'লে আমি আহিলে তই গম পাবি জানো এই ওলাইছ নে হা এই খচঙা দৰ্জাখন জপাই গৈছে ভিডিঅ'টি যদি চাই ভাল লাগিছে এটা লাইক কৰিব লগতে শ্বেয়াৰ কৰিব আৰু চেনেলটো নতুনকৈ চাইছে যদি ছাবস্ক্ৰাইব কৰি দিব